Red FM Love Story. RJ Pahir hoite. Super Hits 93.5 Red FM on Homohogol Weekend Special Show Red FM Love Story. Aru eta notun love story loi moi Pahi akko ebar apunar kakh chapilohi. Aji jekhon city hatot loisu ei city khon pothiaise Anshuman Sangmai aru teo pothiaise Andhra Pradeshor pra. Nijor story tir naam dise Prem Ejak Dhumuha. Gotike ahok hunu Anshumanor love story. নমস্কাৰ পাহিবা মৰম লবা আশা কৰো তোমাৰ ভাল ভগৱানৰ কৃপাত ময়ো ভালে আছো তোমাৰ চেনেলৰ মই এজন নিয়মীয়া শ্ৰোতা তোমাৰ লাভ ষ্টৰী মই 2017 চনৰ পৰাই শুনি আছো সেয়েহে ময়ো আজি মোৰ লাভ ষ্টৰী তোমাৰ সৈতে শ্বেয়াৰ কৰিম বুলি তোমালৈ চিঠি লিখিলো আশা কৰো পাহিবা মোৰ এই লাভ ষ্টৰী তোমাৰ শুৱলা কণ্ঠত প্ৰকাশ কৰিবা পাহিবা মোৰ নাম আংশুমান সাংমাই মোৰ ঘৰ যোৰহাটত বৰ্তমান মই ভাৰতীয় নৌসেনাত কৰ্মৰত হৈ আছো চিঠি লিখাৰ অভিজ্ঞতা মোৰ তেনেকৈ নাই সেয়েহে কিবা ভুল হলে নিজৰ ভাইটি বুলি ক্ষমা কৰি দিবা পাহিবা মই লাভ ষ্টৰীটোৰ নাম দিব বিচাৰিছো প্ৰেম এজাক ধুমুহা সকলোৰে দৰে মোৰো জীৱনলৈ প্ৰেম আহিছিল ক্লাছ 9ত মোৰ প্ৰেয়সীৰ নাম আছিল কবিতা তাইৰ ঘৰ মৰিয়নিত 2015 চনৰ কথা আমাৰ ঘৰৰ ফালে এখন ভাওনা অনুষ্ঠিত হৈছিল সেই ভাওনাখনত মই লক্ষ্মণৰ চৰিত্ৰ আৰু তাই সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল ভাওনাৰ আখৰা চলি থকাৰ পৰাই মই তাইক মনে মনে ভাল পাই পেলাইছিল কিন্তু তাইক মোৰ মনৰ কথা ক'বলৈ সাহস হোৱা নাছিল তেতিয়া তাই ক্লাছ 7 আৰু মই ক্লাছ 9ত আছিলো এদিন হঠাৎ আমাৰ আখৰা চলি থাকোতে তাইৰ বাপেকে মোক ওচৰলৈ মাতি আনি কৈছিল যে মোৰ যদি সত্ৰীয়া নৃত্য বাদ্য শিকাৰ ইচ্ছা আছে তেন্তে তেওঁলোকৰ এখন শংকৰী বিদ্যালয় আছে তাত মই যাব পাৰিম পাহিবা ময়ো তেওঁক যাম বুলি কথা দিছিল কেদিনমান আখৰা চলাৰ পিছত ভাওনা হৈছিল ভাওনাখনত তাই সীতাৰ চৰিত্ৰটো বৰ ধুনীয়াকৈ কৰিছিল আৰু এটা কথা কি জানা পাহিবা ভাওনাখনত ৰামৰ চৰিত্ৰ তাইৰ ককায়েকে কৰিছিল ভাওনা শেষ হোৱাৰ পিছত তাইক মই প্ৰতি দেওবাৰে শংকৰী বিদ্যালয়তে লগ পাইছিলোঁ কিন্তু তাইৰ লগত কথা পাতিবলৈ সুযোগ পোৱা নাছিলোঁ আৰু অলপ লাজো অনুভৱ কৰিছিলোঁ পাহিবা আমি ইজনে সিজনক ভালদৰে চিনি পাওঁ যদিও খুব কম কথা পাতিছিলোঁ এনেদৰে প্ৰায় এবছৰ পাৰ হ'ল সন্মুখত মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ঘৰৰ পৰা পঢ়াত অলপ হেঁচা দিয়াত মই শংকৰী বিদ্যালয়লৈ যাব পৰা নাছিলোঁ সো আজি আমি শুনি গৈ থাকিম আংশুমান সাংমাইৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা ৰেড এফএম বাজাতে ৰহো Red FM Love Story. RJ Pahir hoite. ওয়েলকাম ব্যাক শো চলি আছে উইকেন্ড স্পেশাল ৰেড এফএম লাভ ষ্টৰী মই স্বপ্নাৰ সৈতে পাহি শুনি আছো আমি আংশুমান সাংমাইৰ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ তেওঁ লিখিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোটামুটি এটি ভাল ৰিজাল্ট কৰি মই 2017 চনত তিতাবৰৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিলোঁ তেতিয়া মোৰ অলপ ভাগ্য ভালেই আছিল জানা পাহিবা তাইৰ গাঁৱৰ এজন ল'ৰা মই লগ পাইছিলোঁ সহপাঠী হিচাপে মই সিহঁতক তাইৰ আৰু মোৰ সকলো কথা খুলি কৈছিলোঁ সিহঁতেও মোক তাইক সকলো কথা কম বুলি কথা দিছিল 2018 চনৰ 5 ফেব্ৰুৱাৰী মোৰ জন্মদিনৰ দিনা মোৰ লগৰ এজনৰ ভনিয়েকৰ সৰু বিয়া সেইদিনা তাই বিয়ালৈ গৈছিল আৰু মোৰ লগৰ এজনে তাইক মনে মনে মোৰ কথা কৈছিল যে লক্ষ্মণ হোৱা ল'ৰাটোৱে তোক ভাওনাৰ পৰাই ভাল পায় আৰু মোক ক'বলৈ জোৰ কৰি আছে তাৰ বুলি ক'বলৈ সাহস নাই সেইকাৰণে আমিয়ে ক'লো এই বুলি মোৰ লগৰজনে তাইক ক'লে তেনেদৰে পাহিবা মোৰ লগৰজনে মোৰ হৈ তাইক কথাবোৰ কৈ দিলে তাইও তেতিয়া অলপ সময় ভবাৰ পিছত মোৰ প্ৰস্তাৱটো সন্মতি দিলে 2018 চনৰ 16 মাৰ্চ বহু দিনৰ মূৰত মই শংকৰী বিদ্যালয়লৈ গৈছিলোঁ ভগৱানে কি মিলাইছিল নাজানো সেইদিনা তাইও আহিছিল বিদ্যালয়লৈ দেউতাকৰ লগত বিদ্যালয়তে মই সুযোগ বিচাৰি তাইৰ ফোন নম্বৰ খুজিছিলোঁ তাইৰ নিজৰ ফোন নাই বুলি কৈছিল যদিও দেউতাকৰ ফোন নম্বৰটো মোক দিছিল আৰু তাইও মোৰ নম্বৰটো লৈছিল তাই মোলৈ নিজেই ফোন কৰিম কৈছিল যিহেতু ফোনটো দেউতাকৰ আছিল সেইবাবে মোক আগতীয়াকৈ ফোন কৰিব মানা কৰিছিল তেনেদৰে আমি বহু কথা পাতিব ধৰিলোঁ দেউতাক ঘৰত নাথাকিলে তাই প্ৰায় মোলৈ ফোন কৰিছিল এনেদৰে আমাৰ সম্পৰ্কটো প্ৰায় 4-5 মাহত ভৰি দিলেহি কিন্তু নাজানো পাহিবা লাহে লাহে তাইৰ ফোন কমি আহিব ধৰিলে
ফোনটো তাইৰ দেউতাকৰ হোৱাৰ বাবে মোৰো আগতীয়াকৈ ফোন কৰিব ভয় লাগিছিল ভাবিছিলোঁ তাইৰ কিবা সমস্যা হৈছে নহ'লে ফোন কৰিলেহেঁতেন তেনেকৈ পাহিবা নিজকে সান্তনা দি থাকিলোঁ চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আংশুমান চাংমাইৰ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ তেওঁ লিখিছে 2018 চনৰ জুন মাহ এদিন হঠাৎ তাই মোলৈ ফোন কৰিছিল তাইৰ লগৰ এজনীৰ পৰা আৰু কৈছিল মোৰ ৰিলেশ্যনত থাকিব মন নাই এইবোৰ বাদ দিয়া মোৰ বহুত ডিষ্টাৰ্ব হৈছে পঢ়িব লাগে পাহিবা মই তাইক কিবা কোৱাৰ আগতেই ফোনটো কাটি দিছিল মই তাইক কিয় এনেকুৱা কৰিছে সুধিবলৈ সুযোগেই নাপালোঁ কিছুদিনৰ পিছত মই তাইৰ লগৰজনীৰ পৰা গম পালোঁ যে তাইৰ হেনো বেলেগ কোনোবা আছে মোৰ লগত ৰিলেশ্যনত থকাৰ পৰাই তাইৰ বেলেগ কাৰোবাৰ লগত সম্পৰ্কত আছে সকলোবোৰ জনাৰ পিছত মই বহুত ভাগি পৰিছিলোঁ কিন্তু সন্মুখত HS এক্সাম আহি আছিল সেয়েহে মই পঢ়াত মন দিছিলোঁ মই সকলোবোৰ পাহৰি পেলাইছিলোঁ 2019 চনত HS পাছ কৰি মই তিতাবৰৰ নন্দননাথ শইকীয়া বিদ্যালয়ত গণিত বিভাগত মেজৰ লৈ নামভৰ্তি কৰিছিলোঁ সৰুৰে পৰা মোৰ ডিফেন্স লাইনৰ প্ৰতি খুব ধাউতি আছিল সেয়েহে HS পাছ কৰি মই ভাৰতীয় নৌ সেনাৰ বাবে ইণ্টাৰভিউ দিছিলোঁ আৰু ভগৱানৰ কৃপাত মই ইণ্টাৰভিউ পাছ কৰি উৰিষ্যালৈ গৈছিলোঁ ট্ৰেইনিঙৰ বাবে কিন্তু পাহিবা মই তাইক পাহৰিব পৰা নাছিলোঁ সেইটো সময়ত তেওঁলোকৰ দুয়োৰে বয়স একেবাৰে সৰু কবিতাও একদম সৰু হৈ আছিল আৰু অফক'ৰ্ছ অংশুমানো চ' সেইটো সময়ত কেতিয়াবা এনেকুৱা হয় ভাল লগাটোকে ভাল পোৱা বুলি নাম দি দিয়ে আৰু তাৰপিছত যেতিয়া ভাল লগাবোৰ কমি যায় তেতিয়া ভাল পাব নোৱাৰোঁ বুলি কৈ দিয়ে চ' এই ভাল লগা আৰু ভাল পোৱাৰ যিটো এটা থিন লাইন বা যিটো ব্যৱধান সেই ব্যৱধানটো বুজিব লাগিব কাৰণ কিবা এটা বস্তু ভাল লাগি থাকিলে সেইটো ভাল নালাগাও হৈ যাব পাৰে কিন্তু যিটো বস্তুক আপুনি ভাল পায় সেইটো কেতিয়াও বেয়া পাব নোৱাৰে চ' কাৰোবাক ভাল লগা মানে ভাল পোৱা যে হ'ব সেইটো নহয় চ' প্লিজ আণ্ডাৰষ্টেণ্ড যে আপুনি তেওঁক ভাল পায় নে তেওঁক ভাল লাগে তাৰপিছতহে ডিচিশ্যন ল'ব এণ্ড ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক ছুপাৰ হিটছ 93.5 ৰেড FMত চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি আংশুমানৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা পাহিবা এনেদৰে ট্ৰেইনিং শেষ কৰি কেৰেলালৈ গৈছিলোঁ নিজ নিজ কামৰ বাবে পাহিবা উৰিষ্যাৰ INS চিল্কাত থাকোঁতে মোৰ জীৱনলৈ বহু ডাঙৰ ধুমুহা আহিলে 2020 চনৰ 18 জুলাই মই তেতিয়া ভাৰতীয় নৌসেনাৰ প্ৰশিক্ষণ লৈ আছিলোঁ হঠাৎ মোক ঘৰৰ পৰা খবৰ দিলে যে আমাৰ মৰমৰ দেউতা আমাৰ মাজত নাই দুয়োটা কিডনী বেয়া হোৱাৰ বাবে তেওঁ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যায় খবৰটো শুনি মই বহু আৱেগিক হ'লোঁ তাতোকৈ বেছি বেয়া লাগিছিল যে মই কৰোনা মহামাৰীৰ বাবে ঘৰলৈও যাব নোৱাৰিলোঁ মোৰ দেউতাক মই শেষবাৰৰ বাবে চাবও নোৱাৰিলোঁ যিহেতু সেই সময়ত কৰোনাই আতংক ৰূপ লৈছিল মোক ঘৰলৈ যাবলৈ হাক দিছিল মই কি কৰোঁ নকৰোঁ উপায়হীন হ'লোঁ অকল কান্দিলোঁ লগৰ সকলোৱে মোক বুজাইছিল ময়ো নিজকে বুজাবলৈ চেষ্টা কৰিছিলোঁ মনটো ঠিক কৰিলোঁ আৰু কেৰেলালৈ গ'লোঁ মই মোৰ কৰ্তব্য কৰিবৰ বাবে তেতিয়ালৈও পাহিবা মই মোৰ মনৰ পৰা কিন্তু কবিতাক আঁতৰাই পেলাব পৰা নাছিলোঁ আই এম ৰিয়েলি চৰি ফৰ ইয়'ৰ লছ অংশুমান কথাটো শুনি খুব বেয়া লাগিলে চ' আই হোপ এইটো কেতিয়াও ৰিকভাৰ নহয় বাট নিজকে ষ্ট্ৰং কৰিছা টু ফেচ দিছ ৰিয়েলিটি চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে শুনি থাকক এণ্ড ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ছুপাৰ হিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ অংশুমানৰ ষ্টৰী প্ৰেম এজাক ধুমুহা আগলৈ তেওঁ লিখিছে 2020 চনৰ অক্টোবৰ মাহ মই মোৰ লগৰ এজনৰ পৰা গম পালোঁ যে তাইৰ জীৱনত বৰ্তমান কোনো নাই বুলি মোৰ লগৰজনেও তাইৰ লগৰ এজনীৰ পৰাই কথাটো গম পাইছিল ময়ো তাক লগৰজনীৰ পৰা তাইৰ নম্বৰটো আনি দিবলৈ ক'লোঁ আৰু লগৰজনীয়ে তাইৰ নম্বৰটো মোক মেছেজ কৰি দিলে নম্বৰটো পাই মই অলপো নৰৈ তাইলৈ মেছেজ দিলোঁ লগালগ তাইও ৰিপ্লাই দিলে তেনেদৰে আমি প্ৰায় কথা পাতিবলৈ ধৰিলোঁ তাইও মোক আগৰ ভুলৰ বাবে ক্ষমা খুজিলে আৰু ময়ো তাইক ক্ষমা কৰি দিলোঁ
এনেদৰে কিছুদিন কথা পতাৰ পাছত মই 28 অক্টোবৰৰ দিনা তাইক মোৰ মনৰ কথা ক'লোঁ আৰু 2 বছৰৰ পৰাই তাইলৈ যে মই ৰৈ আছোঁ সেই কথাটো তাইক ক'লোঁ। তাইও মোক ভাল পাওঁ বুলি কৈছিল আৰু কেতিয়াও এৰি নোযোৱাৰ কথা দিছিল। আমি সদায় বহুত কথা পাতিছিলোঁ আৰু লাহে লাহে তাই মোৰ বহুত আপোন হৈ পৰিছিল। আমাৰ কথা দুয়োখন ঘৰতে গম পাইছিল আৰু দুয়োখন ঘৰে আমাৰ সম্পৰ্কটো মানি লৈছিল। ময়ো প্ৰায়ে ছুটীত আহিলে তাইৰ ঘৰলৈ গৈছিলোঁ আৰু তাইও আমাৰ ঘৰলৈ আহিছিল। আমাৰ সম্পৰ্কটোৰ কথা সকলোৱে গম পাইছিল। তেনেদৰে আমি হাঁহি ধেমালিৰ মাজেৰে 28 অক্টোবৰ 2021ত এটা বছৰ পাৰ কৰিলোঁ। Well, everyone deserves a second chance. আৰু সেই second chance অংশুমানে কবিতাক দিলে। বাট এইখিনিতে মনত ৰাখিব, কোনোবাই ভুল কৰিছে, আপুনি ক্ষমা কৰি তেওঁক আকৌ এটা চান্স দিছে, আণ্ডাৰষ্টেণ্ডেবল। ছেকেণ্ড টাইম আকৌ ভুল কৰিছে, ঠিক আছে, আপুনি বহুত বেছি তেওঁক ভাল পায়, গতিকে আকৌ এবাৰ ক্ষমা কৰিলে। কিন্তু থাৰ্ড টাইমো যদি একেটা ভুলেই কৰে, এই কথাটো খাটাং যে সেইটো তেওঁৰ হেবিট বা স্বভাৱ হৈ পৰিছে। কাৰণ ক'ৰবাত নহয় ক'ৰবাত তেওঁ গম পাইছে যে আপুনি তেওঁক ক্ষমা কৰি থাকিব আৰু সেইকাৰণে এই ফাঁকি দিয়াটো বা মিছা কথা কোৱাটো বা চিট কৰাটো তেওঁৰ হেবিট হৈ পৰিছে। চ' ইটছ বেটাৰ যে আপুনি প্ৰথমতেই একচুৱেলি ষ্টপ কৰি দিব লাগে, কাৰণ লাই দিলে মানুহে বহুত সাহস পায়। আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক। এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 Red FMত মই আছোঁ আপোনাৰ সৈতে পাহি। এণ্ড ৱেলকাম বেক। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ অংশুমানৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা। আগলৈ তেওঁ লিখিছে, তেনেদৰে সদায় কথা পাতি থাকোঁতে এদিন হঠাৎ ক'লে যে তাই এখন নাটকত অভিনয় কৰিবৰ বাবে সুযোগ পাইছে আৰু কৰিবৰ মন বুলি মোক ক'লে। ময়ো তাইক উৎসাহ দিছিলোঁ ভালদৰে কৰিবলৈ। পাহিবা, মই তাইক কেতিয়াও একো কথাতে বাধা দিয়া নাছিলোঁ, যি মন যায় কৰিবলৈ দিছিলোঁ। হয়তো এয়াই মোৰ ভুল আছিল। লাহে লাহে মই তাইক কৰ্মব্যস্ততাৰ বাবে আগৰ দৰে সময় দিব নোৱাৰা হ'লোঁ। কিন্তু বিশ্বাস কৰা পাহিবা, মোৰ ভালপোৱা অলপো কমা নাছিল। কিন্তু তাই নুবুজিলে। মই তাইক ইগন'ৰ কৰিছোঁ বুলি ভাবিবলৈ ল'লে। তেনেদৰে আমাৰ মাজত সৰু সৰু কাজিয়া সৃষ্টি হ'বলৈ ধৰিলে। কিন্তু কাজিয়া হ'লেও অলপ পিছতে তাই মোক ভাল পাওঁ বুলি কৈছিল আৰু কেতিয়াও আঁতৰি নাযাওঁ বুলি কৈছিল। তেনেদৰে আমাৰ সম্পৰ্কটোৱে 2 বছৰ কমপ্লিট কৰিলে। কিন্তু মোৰ কপালত ভগৱানে কিবা বেলেগহে লিখিছিলে। 2022 চনৰ ছেপ্টেম্বৰ মাহ মই কামৰ ঠাইৰ পৰা অৰ্থাৎ অন্ধ্ৰপ্ৰদেশৰ পৰা ঘৰলৈ গৈছিলোঁ এমাহৰ ছুটীত। ঘৰৰ কাকো কোৱা নাছিলোঁ আৰু তাইকো কোৱা নাছিলোঁ যাম বুলি। 2022 চনৰ 10 ছেপ্টেম্বৰত মই ঘৰ পাই তাইলৈ ভিডিঅ' কল কৰিছিলোঁ আৰু ঘৰত আছোঁ বুলি ক'লোঁ। তাইও ছাৰপ্ৰাইজটো পাই কেতিয়া লগ পাম, ক'ত ফুৰিব যাম বুলি সুধিছিল। ময়ো তাইক সোনকালে গৈ আছোঁ বুলি কথা দিছিলোঁ। 13 ছেপ্টেম্বৰৰ দিনা তাইৰ কলেজৰ ওচৰলৈ গৈছিলোঁ আৰু আমি অলপ ফুৰিবলৈ ওলাই গ'লোঁ। কিন্তু নাজানো পাহিবা কি হৈছিল, 2 দিনমানৰ পিছতেই তাই মোক কৈছিল যে তাইৰ ৰিলেশ্যনত থাকিব মন নাই আৰু মোক বেলেগ ছোৱালী চাবলৈ কৈছিল। কিন্তু পাহিবা, সেইটো সময়ত মোৰ ঘৰৰ কিছুমান সমস্যাৰ বাবে মনটো অলপ বেয়া লাগি আছিল। তাই তেনেকৈ কওঁতে ময়ো এনেই তাই মোৰ ভণ্টি সম্বন্ধীয় ছোৱালী এজনীৰ ফটো দেখুৱাই তাইক ক'লোঁ যে এয়া মোৰ গাৰ্লফ্ৰেণ্ড বুলি। কিন্তু অলপ সময়ৰ পিছতে তাইক মই আকৌ কৈ দিলোঁ যে সেই ছোৱালীজনী মোৰ কেৱল ভণ্টিৰ নিচিনাহে, তাইৰ লগত কোনো কানেকশ্যন নাই। কিন্তু তাই নুবুজিলে। তাই মোক কৈছিল যে মই হেনো ছোৱালীজনীৰ ফটো দেখাই দিয়াৰ বাবে তাই বেলেগ ল'ৰাক একচেপ্ট কৰিলে আৰু তাক এৰিব নোৱাৰোঁ বুলি ক'লে। কিন্তু মই তাইৰ কথা বিশ্বাস কৰা নাছিলোঁ। ভাবিছিলোঁ অলপ সময়ৰ পিছত তাই ঠিক হৈ যাব। কিন্তু তেনেকুৱা নহ'ল। লাহে লাহে তাইৰ মেছেজ আগৰবাৰৰ দৰে কমকৈ আহিব ধৰিলে। ৱেল, যিটো মই অকণমান আগতে কৈছিলোঁ, কাৰোবাক ভাল লগা আৰু ভাল পোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আৰু যিখিনি গম পাইছোঁ যে কবিতাই তোমাক ভাল একচুৱেলি নাপায়, তোমাক ভাল লাগে। ল'ৰা হিচাপে তাইৰ তোমাক ভাল লাগে, কিন্তু তোমাক ভাল তাই নাপায়। এণ্ড শ্বি ইজ ইন এ কনফিউজ ষ্টেট। তাই একচুৱেলি কাক ভাল পায় তাই নিজে নাজানে। চব ল'ৰাকে তাইক ভাল লাগে আৰু সেইকাৰণে হয়তো ইটো সম্পৰ্কৰ পৰা সিটো সম্পৰ্ক, তাৰ পিছৰ পৰা আকৌ নেক্সটটো এনেকৈ জঁপিয়াই থাকে। ভাল লগাটো স্বাভাৱিক কথা, কিন্তু সেই ভাল লগাটোক ভাল পাওঁ বুলি নাম দি চব ল'ৰাক যদি তেনেকৈ কৰে, তেতিয়াহ'লে তাৰ হয়তো ফলাফলটো ভাল নহ'ব। আৰু তেনেকুৱা এটা সম্পৰ্কত থকাটো নিজৰে মূৰ্খামি। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে।
ছুপাৰহিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ অংশুমান চাংমাৰ ষ্টৰী প্ৰেম এজাক ধুমুহা। আগলৈ তাই লিখিছে, এদিন মই তাইক কিয় এনেকুৱা কৰিছে সকলো কথা জানিবৰ বাবে তাইক তাইৰ ঘৰৰ ওচৰৰে দলং এখনলৈ মাতিলোঁ, কিন্তু সেই সময়টোত তাই মোক ভাল নাপাওঁ বুলিয়ে কৈছিল। তেনেকৈ কথা পাতি থকাৰ মাজতে মই তাইৰ ফোনটো কাঢ়ি লৈ কাৰ লগতনো কথা পাতিছে চাব ধৰিলোঁ। ফোনটো চাই থাকোঁতেই তাইৰ মাকৰ ফোন আহিলে। ময়ে ফোনটো ৰিচিভ কৰিলোঁ আৰু আমাৰ মাজত চলি থকা খেলি মেলিবোৰৰ কথা মাকক কৈ দিলোঁ। মাকে মোক ঘৰলৈ মাতিলে আৰু ভালদৰে আলোচনা কৰিবলৈ ক'লে আৰু ময়ো তাইৰ ঘৰলৈ গ'লোঁ। পাহিবা, এটা কথা কি জানেনে, তাইৰ মাক দেউতাকে মোক বহুত মৰম কৰিছিল, নিজৰ ল'ৰাৰ দৰেই ভাবিছিল। সেয়েহে ময়ো তেওঁলোকক সকলো কথা ক'ব পাৰিছিলোঁ। মাকক কথাখিনি কওঁতেই তাইক কলেজ নাটক সকলো বন্ধ কৰি দিম বুলি ক'লে আৰু অলপ সময়ৰ পিছত দেউতাকেও কথাখিনি গম পাইছিল। তেনেকৈয়ে অলপ সময় তাইৰ ঘৰত থকাৰ পিছত ঘূৰি আহিলোঁ। মই আহি দেখিলোঁ যে তাই মোক সকলোতে ব্লক কৰি দিলে। পাহিবা, মোৰ বহুত বেয়া লাগিছিল। ঘৰত থকাৰ বাবে মই মোৰ দুখবোৰ প্ৰকাশ কৰিব পৰা নাছিলোঁ। কেতিয়াবা কি হয় ন, কিছুমান প্ৰব্লেম নিজে ছল্ভ কৰিবলৈ চেষ্টা কৰিব লাগে। ঘৰৰ মানুহক ইনভলভ কৰিলে পৰিস্থিতি আৰু বেয়া হৈ যায়। আৰু এই ক্ষেত্ৰত অংশুমান, তুমি তাইৰ ঘৰৰ পৰিয়ালক ইনভলভ কৰাৰ প্ৰয়োজন নাছিলে। দিছ ৱাজ এ ক্লিয়াৰ ইণ্ডিকেশ্যন যে তাই তোমাৰ ওপৰত ইণ্টাৰেষ্টেড নহয়। তুমি ৰিবাউণ্ডৰ নিচিনা। ৰিবাউণ্ড মানে নিজৰ মনটো ডাইভাৰ্ট কৰিবলৈ ব্যৱহাৰ কৰা বস্তু। চ' প্ৰথম ৰিলেশ্যনশ্বিপৰ সময়তো তোমাক তাই ৰিবাউণ্ড হিচাপে ব্যৱহাৰ কৰিলে। সেই ল'ৰাজনৰ পৰা আঁতৰি আহি তোমাক তাই য়েছ ক'লে। এতিয়া আকৌ তোমাক তাই ব্ৰেকআপ দিব বিচাৰিছে, কাৰণ ডেফিনেটলি তাইৰ মনত কোনোবা বেলেগ আছে। চ' ডোণ্ট মেক ইয়ৰ চেল্ফ টু বি ইউজড এজ এন অবজেক্ট। তুমি বস্তু নহয়তো যে তোমাক তেনেকৈ ব্যৱহাৰ কৰিব। আজি মন গৈছে তোমাৰ লগত কথা পাতিব, কাইলৈ মন নাই কথা নাপাতিব। এই ৰিবাউণ্ড বস্তুটো বিৰাট ডেঞ্জাৰাছ বস্তু। ডোণ্ট বি ছামৱানছ ৰিবাউণ্ড। ৰেড এফ এম বাজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ অংশুমানৰ লাভ ষ্টৰী প্ৰেম এজাক ধুমুহা। আগলৈ চিঠিখনত লিখিছে, 23 ছেপ্টেম্বৰ অৰ্থাৎ মই তাইক লগ পাই অহাৰ পিছদিনা প্ৰায় 11 মান বজাত মোৰ মাৰ ফোনটো বাজি উঠিল। ইফালে দেখিলোঁ মোৰ সেই একে গাঁৱৰ লগৰজনৰ মাকৰ ফোন। মই মাক ফোনটো স্পীকাৰ দিব ক'লোঁ। মোৰ লগৰজনৰ মাকে আমাৰ মাক ক'লে যে কবিতাৰ ঘৰত বহুত কন্দা-কটা হৈছে। তাই নাটক শিকোৱা মাষ্টৰজনৰ লগত পলাই গ'ল ৰাতিপুৱা কলেজ যাম বুলি। কথাখিনি শুনাৰ পিছত মই যে কি কৰোঁ কি নকৰোঁ নিচিনা লাগিছিল। ইমান দুখ লাগিছিল যে বহুত কান্দিব মন গৈছিল, কিন্তু ওচৰত মা আছিল বাবে মই মোৰ দুখবোৰ বহু কষ্টৰে লুকুৱাই ৰাখিছিলোঁ। কথাবোৰ বিশ্বাস হোৱা নাছিল যদিও সত্য আছিল, আৰু সত্যটো মানিবই লাগিব ন পাহিবা। সঁচাই বহুত হাঁহি উঠা কথা নহয়নে পাহিবা? আগদিনা লগ পোৱা ছোৱালীজনী পিছদিনাই বেলেগৰ লগত পলাই গ'ল। কথাবোৰ শুনিবলৈ বৰ আচৰিত লাগিছিল, কিন্তু সঁচা আছিল। তাই মোৰ লগত কিয় এনেকুৱা কৰিলে সুধিবলৈও বহুবাৰ ফোন কৰিলোঁ, কিন্তু তাইৰ ফোনটো ছুইচ অফ আছিল। এতিয়া তাই যেন মোৰ পৰা বহুত দূৰত আঁতৰি গ'ল। তাইক বিচাৰিলেও এতিয়া মই নাপাওঁ। দুখ এটাই লাগে পাহিবা, ইমান ভাল পোৱাৰ পিছতো তাই মোৰ লগত কিয় এনেকুৱা কৰিলে। তাই যদি আগৰ পৰাই সেই নাটক শিকোৱা মাষ্টৰজনৰ লগত ৰিলেশ্যনত আছিল, তেতিয়াই মোক ক'ব লাগিছিল ভালদৰে। মোৰ ক'ত ভুল হৈছিল পাহিবা? সঁচা ভাল পোৱাৰ পৰিণতি এয়াই হয় নেকি পাহিবা? থেংক ইউ ছ' মাছ পাহিবা, আমাক ইমান ধুনীয়া প্লেটফৰ্ম এটা দিয়াৰ বাবে। সদায় তোমাৰ লাভ ষ্টৰীবোৰ শুনো আৰু বহুত ভাল লাগে। শেষত তোমাৰ আৰু লাভ ষ্টৰীৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে ভালে থাকে তাৰে কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভাৰতৰ সীমাত থাকি মোৰ এই লাভ ষ্টৰীটো তোমাৰ শুৱলা কণ্ঠৰ দ্বাৰা শুনিবলৈ বাট চাই ৰ'ম। এটি তোমাৰ চেনেলৰ নিয়মীয়া শ্ৰোতা শ্ৰী অংশুমান চাংমাই, যোৰহাট তিতাবৰ। অংশুমান, থেংক ইউ ছ' মাছ ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰী। এণ্ড এইটো কথাই ক'ম যে একচুৱেলি তোমাক তাই কেতিয়াও ভাল পোৱা নাছিলে। কবিতাই তোমাক এজ এ ৰিবাউণ্ডেই লৈছিলে। মানে ভাল লাগিছিল তাইৰ, ন' ডাউট, কিন্তু ভাল পোৱা নাছিলে, আৰু সেইটোতে খেলি মেলি হৈ গ'ল। তোমাৰ একো ভুল নাই। যেতিয়া তুমি এইটো লিখা ন, মোৰ ক'ত ভুল হ'ল জানানে? এইটোৱে যে তুমি ট্ৰাষ্ট কৰিলা, বাট মানুহক ট্ৰাষ্ট নকৰাকেতো ভাল পাবও নোৱাৰি। চ' সেইটোক ভুলৰ আখ্যা কিয় দিয়া? তোমাৰ একো ভুল নাই। তুমি সঁচা অন্তৰেৰে, তুমি ট্ৰু হৈ, অনেষ্টলি লয়েল হৈ তাইক ভাল পালা। তাই সেইটো ৰাখিব নোৱাৰিলে, চ' সেইটো তাইৰ লছ,
তোমাৰ লছ নহয় এতিয়া তোমাৰ ওচৰত যিখিনি বস্তু আছে মানে মৰম ভালপোৱা লয়েলটি ট্ৰাষ্ট কেয়াৰ এইখিনি থৈ দিয়া সেইটো শেষ কেতিয়াও হৈ নাযায় সেইটো আমাৰ তাত আনলিমিটেড আছে চ' সেইখিনি সযতনে থৈ দিয়া যেতিয়া ৰাইট পাৰ্চন আহিব তোমাৰ জীৱনলৈ তেতিয়া সেইখিনি আকৌ উজাৰি দিবা কিন্তু আকৌ একো গেৰেণ্টি নাই যে যাক তুমি উজাৰি দিবা সেই ব্যক্তিজন তোমাৰ লগত সঁচাই থাকিব নে নাথাকে দিছ ইজ এ লাৰ্ণিং প্ৰচেছ ইয়াৰ পৰা বহুত কথা শিকিবলৈ পাবা এতিয়া এই ৰিলেশ্যনশ্বিপটোৰ পৰা কবিতাৰ লগত থাকি তুমি কিছুমান কথা শিকিব পাৰিলা চ' এইখিনি অভিজ্ঞতাই তোমাক নেক্সট সহায় কৰিব চ' লাইফ ইজ অলৱেজ এ চেলেঞ্জ এণ্ড এ লাৰ্ণিং আৰু সেইকাৰণে কওঁ ডু ফল ইন লাভ ইটছ এ বিউটিফুল থিং এণ্ড ইউ উইল গেট টু লাৰ্ণ এ লট চ' ডু ইট আগেন আৰু আজি এই লাভ ষ্টৰিটিৰ সৈতে মই এতিয়া আপোনাৰ পৰা বিদায় লৈছোঁ আকৌ লগ পাম এটি নতুন ষ্টৰীৰ সৈতে আনটিল দেন টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ এণ্ড ৰেড FM बजाते रहो